ধাৰাবাহিকৰ ভূতখ্যাত মুনীন্দ্ৰ দাসৰ মৃত্যুৰ পাছত বৰ্তমান পৰিয়াললৈ নামি আহিছে ঘোৰকাল অমানিশা। কান্দোনত ভাগি পৰিছে সমগ্ৰ পৰিয়াল, ভাগি পৰিছে প্ৰতিজন অসমবাসী। ঐশাপলাং খ্যাত সুন্দৰ ধাৰাবাহিকখনত ভূতখ্যাত তথা জনপ্ৰিয় কৌতুক অভিনেতা মুনীন্দ্ৰ দাসৰ মৃত্যুৰ পাছত যেন পৰিয়াললৈ আৰ্থিক সংকটৰ লগতে বৰ্তমান ঘোৰ অমাৱস্যা নামি আহিছে। ঐশাপলাং খ্যাত ভূতখ্যাত জনপ্ৰিয় কৌতুক অভিনেতা প্ৰয়াত মুনীন্দ্ৰ দাসৰ মৃত্যুৰ পাছত বৰ্তমান পৰিয়াল পানীত হাঁহ নচৰাৰ অৱস্থা হৈ পৰিছে। হয়, ঐশাপলাং ধাৰাবাহিকৰ ভূতখ্যাত মুনীন্দ্ৰ দাসৰ পুত্ৰ হৃদৰোগত আক্ৰান্ত হৈছে আৰু সমগ্ৰ অসমবাসীৰ লগতে অসম চৰকাৰক সহায় বিচাৰিছে ঐশাপলাং ধাৰাবাহিকৰ ভূতখ্যাত মুনীন্দ্ৰ দাসৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। আপোনালোকেও মোবাইলৰ স্ক্ৰীণত দিয়া এই নম্বৰটোত মুনীন্দ্ৰ দাসৰ পৰিয়ালক সহায় কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকেও অসমৰ জনপ্ৰিয় প্ৰয়াত অভিনেতা মুনীন্দ্ৰ দাসৰ এই জটিল সময়ছোৱাত সাধ্য অনুসৰি সহায় কৰিব বুলি আশা ৰাখিলোঁ। জানিব পৰা মতে মুনীন্দ্ৰ দাসৰ পুত্ৰৰ হৃদৰোগত আক্ৰান্ত হৈছে আৰু মুনীন্দ্ৰ দাসৰ পত্নীয়ে সমগ্ৰ অসমবাসীৰ লগতে চৰকাৰক সহায় বিচাৰিছে। সাধ্য অনুসৰি আপোনালোকে সহায় কৰিব এই দুৰ্ভগীয়া পৰিয়ালটোক। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।